জুনাইত প্ৰবল ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি উৰুৱাই লৈ গ'ল বহু পৰিয়ালৰ বাসগৃহ বাগৰি পৰিল প্ৰকাণ্ড গছ বিদ্যুৎ সেৱা এতিয়া ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড গৰমৰ মাজতে মাজনিশা প্ৰায় 12 মান বজাত হঠাৎ অহা প্ৰবল ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে জুনাইৰ বিভিন্ন অঞ্চলত জানিব পৰা মতে মাজনিশা হঠাৎ অহা প্ৰবল ধুমুহাই বাহিৰ চিলেগাঁও পঞ্চায়তৰ অন্তৰ্গত চিলে মতপুৰ শান্তিপুৰ আদি গাঁৱৰ প্ৰায় 30টাতকৈ অধিক পৰিয়ালৰ বাসগৃহ ভঁৰালৰ চাল বেৰ উৰুৱাই নিয়াৰ ফলত বিস্তৰ ক্ষতিসাধন হয় ধুমুহা বৰষুণত নষ্ট হৈ পৰে বহু লাগতিয়াল সামগ্ৰী তদুপৰি সমগ্ৰ অঞ্চলতে এতিয়া ব্যাহত হৈ পৰিছে বিজুলী সংযোগ জুনাইৰ পৰা বৰ্ষাৰণ্য পবা 3 মাইল বিট অফিচকে ধৰি বহু গাঁৱলৈ যোৱা গড়কাপ্তানি পথৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি ব্যাহত হৈ পৰিছে এতিয়া যাতায়াত সেৱা কি আমাৰ 3 মাইল বিটৰ আণ্ডাৰ যেটো শান্তিপুৰ ওচৰ 3 মাইল যোৱা ৰাস্তাত আমাৰ ধুমুহা বতাহে গছ ডাঙৰ গছ 4জোপামান বাগৰি বগৰাত ৰাস্তাত ব্লক হৈ যোৱাত আজি ৰাতিপুৱা আমি 4টা বজাৰ পৰা ধুমুহাৰ বতাহ যিবিলাক গছ বাগৰি গ'ল সেইটো ৰাস্তাটো খুলিবৰ কাৰণে আমাৰ বনকৰ্মীয়া ৰাইজৰ সহযোগত চেষ্টা কৰিছে কেইটামান গছ গেৰিছে এতিয়া বৰ্তমান ৰাস্তাটো এনে সৰু সুৰা গেৰিছে 4-5টা ইয়াত ওচৰতেইতো আমি দেখিছে ডাঙৰ গছ দুজোপা গেৰি আছে কিমান সময় লাগিব একদম খুলিবলৈ লাগিব আৰু অলপ এইটো ৰাস্তাটো বহুত গছ গেৰি গ'ল 1 ঘণ্টা 1.5 ঘণ্টা ৰাস্তা খোলা হ'ব চাগে